হেল্ল' এভৰিৱান, মই বেবিয়া মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহিলোঁ মামাহঁতৰ ঘৰলৈ। এয়া সোমায়ে প্ৰথম মই চাইছোঁ বাগিচাখন। ইমান ভাল লাগে নহয় মামাহঁতৰ ঘৰত। এইয়া ফুলবিলাক লগাইছে, হ'ব আৰু এয়া ফুলি থকা ফুলবোৰ চাওকচোন, ইমান ধুনীয়া নহয়। মই প্ৰথমে আহি খালি ফুলখিনিহে চাইছোঁ। চাওক, সকলো ফালে মামাহঁতৰ ঘৰত ফুলেই দেখিব, খুব ভাল লাগে। এইয়া চাওকচোন, বিভিন্ন ধৰণৰ ফুল ফুলি আছে। মোৰ মামা দুজনে আৰু মামীহঁতেও বহুত ধুনীয়াকৈ ফুলবোৰ ৰাখে। বহুত ধৰণৰ ফুল পোৱা যায়। মই আহিয়ে প্ৰথম ফুলখিনিহে চাইছোঁ। সেয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলি আছে নহয়। সকলো ফালে খালী টাব আৰু ফুলেই দেখিব। এয়া দেখিছেনে? এয়া সৰু থাকোঁতে খুব ভাল আছিলে। যেতিয়া পৰীক্ষা শেষ হৈছিলে তেতিয়া একদম আহিব নাপালে বিৰাট হুলস্থুল আৰু বহুত দিন থাকোঁ। আজিকালি যিমানেই ডাঙৰ হৈ আহিলোঁ, সময় কমি গৈছে। ভাবিছিলোঁ ডাঙৰ হ'ম, সময় বহুত আহিব, আৰু তেনেদৰে আচলতে নহয়। যিমান ডাঙৰ হৈ গৈছোঁ সময় সিমানেই কমি গৈ আছে। আগতে মামাৰ ঘৰলৈ আহিলে বহুত দিন থাকিব পাৰোঁ, এতিয়া অকণমান সময়ৰ কাৰণে আহিব লাগে, যাব লাগে, তেনেকুৱা আৰু। কিন্তু এই যি অকণমান সময় আহোঁ, তাকে সৰুকালৰ যিবোৰ স্মৃতি সেইবোৰ মনত পেলাবলৈ চেষ্টা কৰোঁ। বহুত ভাল লাগে। সৰু দিনবিলাক মনত পৰি যায়। মামাহঁতৰ ঘৰলৈ আহিলে কেনেকৈ থাকোঁ, কি কৰোঁ, মানে ফূৰ্তিত যে এই অকণমান সময়ৰ কাৰণেই আহিছোঁ, ৰাতিটো থাকিম, ৰাতিপুৱা আকৌ যামগৈ, কিন্তু এইখিনি সময় যথেষ্ট আনন্দদায়ক, বহুত ফূৰ্তি লাগে। এয়া মামাহঁতৰ ঘৰত ৰাতি নাথাকিম, মাহী ঘৰলৈ যাম। তথাপিও এতিয়া আহি অকণমান সময় ইয়াতে এনেকৈ ঘূৰা পকা কৰি আহিয়ে মানে এইবোৰ চাই খুব ভাল লাগে। গছবোৰ, এই গোটেই ঠাইবোৰ ইমান ধুনীয়া নহয়। এয়া চাওকচোন, সকলো ফালে ফুলেই ফুল, গছে গছ, বহুত ভাল লগা পৰিৱেশ, গাঁৱলীয়া পৰিৱেশ। এয়া মামাহঁতৰ পিছফালটো চাওকচোন, পিছফালটো ইমান তামোল পুলি, ইমান ধুনীয়া। এয়া মামাই মাছ ধৰি আছে। ইটো ফালেও এটা পুখুৰী আছে, এইটো পুখুৰীতে মামাই মাছ ধৰি আছে। একদম আহি পেলাই বহা নাই আৰু, ক'ত কি আছে তাকে চাবলৈ ঘূৰিয়ে আছোঁ। বিৰাট ভাল লাগে। সৰুকালৰ কথাবোৰ মনত আহিছে, বিৰাট ফূৰ্তি আৰু। এইয়া দেখিছেনে, এইফালে ট্ৰেইন গৈ আছে। মামাহঁতৰ পিছফালৰ পৰা ধুনীয়াকৈ ট্ৰেইন লাইন দেখা পায়, ওচৰতে হয়। ইয়াৰ পিছতে ৰাতি মাহী ঘৰত যাম। এয়া মাহীয়ে জুইতে ভাত বনাই আছে, মহাই কিবা কৈ আছে। এয়া মানে ফূৰ্তি কৰি আছোঁ আৰু। এয়া ৰাতিপুৱা, মুখ ধোৱাই নাই, কোনেও মুখ ধোৱা নাই। একদম সন্ধিয়া হ'ল আহি পোৱা। মামা ঘৰ মাহী একেখন গাঁৱতে। আহি পোৱা দেৰি হ'ল, কাৰণ আমি ঘৰৰ পৰা আহোঁতে দেৰিকৈ আহিছোঁ। মাহী ঘৰ পোৱালৈ আন্ধাৰ হৈ গ'ল, গতিকে একো দেখা নাপালোঁ। উঠিয়ে মুখ চুখ ধোৱা নাই, গোটেইবোৰ আহিছোঁ পিছফালে, কাৰণ পিছফালৰ পৰিৱেশটোহে বেছি ভাল লাগে। একদম ধুনীয়া পথাৰ, ইমান ধুনীয়া পৰিৱেশ নহয়। পাপু, এইখিনি বগৰী এজোপা আছিলে ন? এইখিনি এই চাং কিয়? সেই চাং এই কাৰেণ্টটো বন্ধ কৰি থৈ দিয়া নে? বহুত জংঘল আছে এতিয়া। তোমালোকে ভাল লাগিছে কিন্তু দেই। আগতে এইখিনিতে খানা খাইছিলোঁ, এইখিনি খানা খাবলৈ বঢ়িয়া। এইকণ জেগা কি হয় দেহা? এক হাতী গুড় এডাল দেখিলে ভয় লাগেও। এইডাল গুচি আহা পাপু, চলো।
এইখন চাং চাওকচোন পাতি থৈছে। ওচৰৰ পৰা চাইছোঁ, আঁতৰৰ পৰা চাওঁতে হেঁপাহ পলোৱা নাই, ওচৰৰ পৰা আহি চাইছোঁ। এয়া গোটেইবোৰ পথাৰ, ইমান ধুনীয়া নহয়, বহুত ভাল লাগে। গোটেইবোৰ ঘূৰিয়ে ফুৰিছোঁ আৰু। ব'লা জান। এইকেইটা চৰাইকেইটা দেখিছা? চৰাইকেইটা চোৱা, ইয়াত থাকে দেখিছা নাই? এইটো যে ভঁৰালৰ তলত থাকে। ইয়াত দেখিছা, এইটো ৰাস্তা দেখিছা? এইটো ঘৰ সিহঁতৰ, সিহঁতৰ ঘৰ। এইটো দগি আছে, চোৱা, দগি 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 ক'লৈ গৈছা? এইফালে আগফালৰ পৰা আহিম। দেখিছানে? এয়া গৰু থোৱা ঘৰ, ইমান ডাঙৰ নহয়। এইয়াবোৰ ঘূৰি কৰি মাহীয়ে চাহ বনাইছে, এয়া চাহ খাই লৈছোঁ। এয়া আমি যাবলৈ ওলালোঁ। এইখন দলং দেখিছেনে? ইয়াতে এটা জান আছে। এই ঠাইখন মোৰ বিৰাট প্ৰিয়, বিৰাটেই ভাল লাগে এই ঠাইটো। আগতে আহিলে ইয়াত নবহিলে নাহিলে শান্তিয়ে নাপাওঁ, আহিমেই। বহুত ভাল লগা পৰিৱেশ আছিলে, এতিয়াও ভাল লাগে, কিন্তু চিমেণ্ট ফেক্টৰী এটা হৈছে বৰ্তমান ইয়াত, গতিকে ৰাস্তা ঘাটবিলাক উন্নত হৈছে, ভালেই লাগে। কিন্তু আগৰ পৰিৱেশটো এইখিনি মোৰ বিৰাটেই ভাল লাগে। ইয়াত আহিলে মোৰ যাবলৈ মন নাযায়, কিন্তু উপায় নাই, ঘৰলৈতো যাবই লাগিব। সেয়া মই দেখাব চেষ্টা কৰিম, চাবচোন। এইটো দেখিছেনে চিমেণ্ট ফেক্টৰীটো? ইমান ভালকৈ দেখা পোৱা নাই চাগে, তথাপিও মই চেষ্টা কৰিছোঁ। এইটো চিমেণ্ট ফেক্টৰীটো হোৱাৰ পৰা ৰাস্তা ঘাট বহুত উন্নত হ'ল। আগতে বহুত অসুবিধা, অহা যোৱাৰ বাবে অসুবিধা, এতিয়াতো বহুতেই ভাল হ'ল। এয়া মোৰ আৰু ভিডিঅ' কৰা নহ'লে, এইখিনিতে মই ভিডিঅ'টো শেষ কৰিব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। বাই বাই।